সাহস কৰি আহিছোঁ ছবিখন চাবলৈ, চাবতো লাগিব। মই আজি ভাবিছোঁ প্ৰথমতে গোটেই পৰিয়ালৰ মানুহখিনিৰ লগত, যিহেতু ইউনিটটো আমাৰ পৰিয়ালে সকলোৰে লগত চাওঁ। এনেকৈ তেওঁ বহুত বাৰ চাবলৈ মন আছে, দিনে ৰাতিয়ে চাবলৈ মন আছে। গতিকে মই চাগে বহুত বাৰ ওলাই আহিম, কিন্তু চাবলৈ সাহসটো গোটাইছোঁ। এতিয়া চাই লওঁ। ৰাইজে ছবিখন যিটো তাৰিখে তেওঁ বিচাৰিছিলে তেনেকেই মুকলি হৈছে সকলোৰে বাবে। মানে ইমান এটা মিক্সড ইম'শ্যনৰ এটা সময় যে সকলো ভাল লগাৰ মাজতো ক'ৰবাত মানে নিজে যদি তেওঁ স্বচক্ষে চাবলৈ পালেহেঁতেন এইখিনি বেছি ভাল লাগিলেহেঁতেন। কিন্তু তথাপিতো আপুনি বহুত কান্দিছে, আপুনি এতিয়া ষ্ট্ৰং হোৱাৰ সময়। অসমৰ ৰাইজে বহুত মৰম দিছে জুবিন দাক সদায়। খুব সাহস কৰি আহিছোঁ ছবিখন চাবলৈ, চাবতো লাগিব। মই আজি ভাবিছোঁ প্ৰথমতে গোটেই পৰিয়ালৰ মানুহখিনিৰ লগত, যিহেতু ইউনিটটো আমাৰ পৰিয়ালে সকলোৰে লগত চাওঁ। এনেকৈ তেওঁ বহুত বাৰ চাবলৈ মন আছে, দিনে ৰাতিয়ে চাবলৈ মন আছে। গতিকে মই চাগে বহুত বাৰ ওলাই আহিম, কিন্তু চাবলৈ সাহসটো গোটাইছোঁ। এতিয়া চাই লওঁ। ৰাইজেতো